গণেশগুৰি 6 মাইল পাঞ্জাবাৰী বাইদেউ ক'ত যাব মই গণেশগুৰিলৈ গ'লো হয় হা গণেশগুৰি হয় আহক মোৰ তাতে আহি বহি যাওক আহক কিন্তু মই যে এইখন গাড়ীতহে সদায় যাওঁ এইখন গাড়ী ড্ৰাইভাৰজন ক'ত গ'ল এখন গাড়ী কি আছে হে মই সদায় মানে এইখন গাড়ীতে লৈ যাওঁ মোবাইল চোবাইল থৈ গৈছে এখন গাড়ী কি আছে ইও ভাড়াই ল'ব হে ময়ো ভাড়াই ল'ম নহয় চিনাকি গাড়ীত গ'লে ভাল লাগে ন চেফটি মই আৰু কি অচিনাকি কি কথা কয় আপুনি অলপ বেছিহে কথা কয় নেকি কি কথা কয় আপুনি মোৰ গাড়ীখন বহিলে কি হ'ল মই ধুনীয়াকৈ চলাব গৈ আছো কি কৰিম আৰু উপায় নাই আহক বাইদেউ আহক গৈ আছো দৰ্জাখনো খুলি নিদিয়ে নেকি আপুনি খুলি লওক তাড়াতাড়ি ঠাই নাই দেখোন ওলাব নোৱাৰি যাব আপুনি দৰ্জাখন খুলি দিব নোৱাৰে আপুনি বেছি বকি আছে নেকি বাইদেউ মই এইকাৰণে সেইখনতে যাওঁ ইমান সন্মান দিয়ে আপুনি সন্মান নাজানে ভাড়াটো বাঢ়িছে নহয় কি ভাড়া বাঢ়িছে কিমান ভাড়া এতিয়া হৈছে 10 টকা হৈছে হা মই সদায় 5 টকা হৈ যাওঁ তেওঁলোকৰ তাত 5 টকা নহয় 5 টকা দিন আছে নেকি এতিয়া কি হ'ল আপুনি নাযায় যে কি চাই আছে বলক অলপ ৰবা দেৰি হৈছে মোৰ বাপৰে ড্ৰাইভাৰটো আহাই নাই নহয় আপুনি কোন হৈ পিছে মই তোমাৰ নিচিনাই বহি যাম হা মই পেছেঞ্জাৰ হয় মিছা কথা কৈ আছিলে এই গাড়ী এজন মানুহ বোলে নেনে বোলে 2-3জন মানুহ লাগে সেইকাৰণে আপোনাক মই বুদ্ধি কৰি মাতি ললো আপুনি মোক ঠগাব বিচাৰি আছিলে চাওকচোন কেনেকুৱা মানুহ আজিকালি ইমান ঠগাই এনে দেৰি হৈছে আৰু ৰ'ব ক'ত যায় আপুনি মোৰ দেৰি হৈছে আপুনি মোক লৈ বলক না প্লিজ শুনা এইফালে আছোন এইফালে অলপ চাইডত আহাচোন মানুহ শুনা পালে বেয়া কথা নুশুনা মানে কথাটো হৈছে কি হেৰি এজন মানুহক নেনে হ'লে বাইদেউ আহক ইমান কয় গাড়ীখনত নুঠে 1 ঘণ্টা দি বহি আছো মেডিকেলত যাব লাগে সেইটোতো মই গম কি বাইদেউ আৰু এজন পালে আপোনাক নিম তে আপোনাক বহাই লৈছো মই সেই বুদ্ধি কৰি কেনে জলদি যাই পাম আপোনাৰ কাৰণে সেই ড্ৰাইভাৰটো এতিয়া নেনা হ'ল আমাক মোৰ কাৰণে মই কি কৰিছো মই কি কৰিছো কাজিয়া লাগি দিছে ন বাকি ড্ৰাইভাৰ বিলাকে কি ক'ব মই আপোনাক কৈছো আপুনি ইমান লেভেল দিয়ে বলকচোন যাও নাই বলক না সোনকালে আপুনি মোক কি হলে কাজিয়া লাগবা খুজিছা নেকি মোৰ লগত হা মই যে কৈ আছো যে হেৰি কি কয় আপোনাক মই বুদ্ধি কৰি কিনে বহাই লৈছো টাচ কেনেকৈ কৰিছে কি কৰিবা হে আমি সদায় এনেকে যাওঁ নেনে আমাক গাড়ী এই গাজি ধৰি লৈ মাৰিম এই গাজি মাৰি ধৰি লৈ মাৰিম চব সালা